everyone. Good morning to all of you. Ratipua 9টা বাজিছে হৰশালিক স্কুলত থৈ আহিলোগে মিষ্টাৰ আহি আছে তেওঁ মৰ্ণলে মাতিছে ষ্টেচনলে তেখেতক লৈ আহোগৈ বৰষুণ দি আছে বৰষুণটো একদম নেৰানেপেৰাকে লাগিবলৈ ধৰিলে বৰষুণ নেৰাই হ'ল এতিয়া মৰাণলৈ গৈ আছো মিষ্টাৰক আনিবলৈ আপোনালোকে চাই থাকক ব্লগটো এয়া মই ষ্টেচন পালোহি তেখেত আহি পোৱাহি নাই ট্ৰেইনখন অকণমান লেট হৈছে সেইকাৰণে মই ষ্টেচনতে অলপ দেৰি ৰৈ দিছোঁ বাহিৰত বৰষুণ কালিৰ পৰা একদম মানে নেৰানেপেৰা বৰষুণ চলিয়ে আছে আৰু নন ষ্টপ দি আছে এয়া বৰষুণৰ বতৰ লগতে বতৰ হেমেকা আজি এসপ্তাহ দিন হ'ল ৰ'দৰ মুখ দেখি পোৱা নাই এয়া এইটো হৈছে মৰাণৰ ষ্টেচন আজিকালি বহুত ধুনীয়া কৰিলে ষ্টেচনটো বহুত ক্লিন হ'ল আগতকৈ অলপ পৰিপাটিও হ'ল ধুনীয়াকৈ বনালে এইটো হৈছে মৰাণৰ ষ্টেচন এয়া পেচেঞ্জাৰ্ছ ৰৈ আছে এখন ডিব্ৰুগড় টু গুৱাহাটী এক্সপ্ৰেছ আহি পাইছেহি এইখন ডিব্ৰুগড় টু গুৱাহাটী এক্সপ্ৰেছ ইয়াতে আহি আছে তেখেত গুৱাহাটী টু ডিব্ৰুগড় এক্সপ্ৰেছ এইটো মৰাণত ৰৈছেহি এতিয়া হা এজন আহি পালেহি অঁ ত্ৰিপুৰাত যাব ন অঁ তোমাৰ হয় হয় ভালে অঁ ইণ্ডিয়ান আৰ্মি অঁ তাকে ভাল লাগিছে ন তাকে এজন আহি পালেহি ত্ৰিপুৰাৰ এজন বন্ধুক লগ পালে এয়া পিক আপ কৰিবলৈ আহিলোঁ এয়া আহি পাইছোঁ হাই কৈ দিয়া নহ'লে আহি এতিয়া চাহ বনাবলৈ লৈছোঁ এতিয়া আমি লগে ভাগে একাপ চাহ খাব লাগিব এয়া ভণ্টি পাকঘৰত কি কৰিছে যে মাছ ফ্ৰাই কৰি আছে মজা খানা বনাই এইফালে দেখাই গ'লা এই বিয়াত লাজ কৰে তাৰ ভিডিঅ'ত ওলাবলৈ হ'লে মানে পলাই ঘৰত সকাম মৰাণৰ পৰা আহিলোঁগৈ আহি এতিয়া সকামলৈ বুলি ওলাইছোঁ নাম কীৰ্তন চাউল খোৱা আছে তালৈকে যাওঁ লগৰ সকলো আহিছে তাতে অকণমান নামত বহোঁগৈ আপোনালোকে চাই থাকক ব্লগটো ঘৰত সকাম নাম গোৱা চাউল খোৱা এগৰাকী গৃহস্থৰ ঘৰত আজি নাম গোৱা চাউল খোৱা আমাক নিমন্ত্ৰণ কৰিছে আহিছোঁ ভাল লাগিছে সকলোখিনি আহিছে ভকত বৈষ্ণৱ আহিছে নামৰ খৰচা পৰি চলি আছে
এতিয়া ভকতে আশীৰ্বাদ দিছে এয়া গৃহস্থই আশীৰ্বাদ লৈছে পিছত এতিয়া প্ৰসাদ বিতৰণ কৰিবলৈ যোজা কৰিছে এয়া ভকত বৈষ্ণৱে নাম সামৰিলে এতিয়া প্ৰসাদ বিলোৱা কামত বিজি হৈ আছে নাম গোৱা শেষ হ'ল নামৰ পিছত এতিয়া প্ৰসাদ খাই উঠিলে প্ৰসাদৰ শেষত এতিয়া অন্নমুঠি লৈছে ভকতৰ পৰা আদি কৰি সকলো ওচৰ চুবুৰীয়া সৰু ডাঙৰ সকলো মিলি অন্নমুঠি একেলগে লৈছে আমি খাবলৈ লৈছোঁ লাষ্ট পৰ্যায় আমি কেতিয়া আছোঁগৈ আৰু এয়া খালোঁৱে এয়া দাদাহঁতেও খাই আছে আমিও লগতে ধৰিছোঁ আৰু সোনকালে খাই বৈ বৰষুণ দিব এতিয়া ঘৰলৈ যাব লাগে এয়া এইগৰাকী আমাৰ খাইছে ঘৰলৈ ওলাই আহিছোঁ ৰশ্মিবাৰ ঘৰলৈ দুইজনী লগ হ'লোঁ বাটতে আহি আছোঁ আৰু এতিয়া মানে বৰষুণ বেছি একদম এলিছ আজি পৰিলে পানীত তাই আকৌ কাপোৰ কাটি চেঞ্জ কৰি আহিছে এতিয়া ৰ'দ দিব এতিয়া ৰ'দ দিব আৰু তুমি পৰিলা যে আমি জুৰিবাৰ ঘৰলৈ জুৰিবাহঁতৰ ঘৰটো কিন্তু আনকমন ঘৰ আপোনালোকক মই গোটেই ঘৰটো দেখাম আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব দেই এয়া হৈছে জুৰিবাহঁতৰ গেটখন জমনি গেট আমি খুলিবই পৰা নাছিলোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে জুৰিবা এগৰাকী শিক্ষয়িত্ৰী হয় আকৌ এগৰাকী হেৰিয়াত কৰে আকৌ কোলাজনত কৰে ধেমাজি কোলাজনত মোৰ একেবাৰে সখী ছোৱালীজনীও আমাৰ ছোৱালীজনী লগৰে হয় দুইজনী সখী এৰিব নোৱাৰে একেবাৰে এগৰাকী আমাৰ জুৰিবাহঁতৰ ঘৰত আজি বিহু খাবলৈ আহিছোঁ আমি ওচৰৰ কেইগৰাকী মিলি তাকে একদম পিঠা পনা বনাই চব ৰেডি কৰি ৰাখিছে এগৰাকী আমাৰ ৰিজু বাইদেৱে আজি ইয়াত বিহু পিঠা বনাইছে আমি অকণমান লেটকৈ আহিলোঁ তাৰমানে বিহু আমি দেৰিকৈ আৰম্ভ কৰিছোঁ স্কুল খোলা আছিলে গুণোৎসৱ আছিলে আমি ফ্ৰী পোৱা নাছিলোঁ আজি আমি ৰিজু বাইদেউ ঘৰৰ ফালে ওলাই আহিছোঁ এই বাইদেৱে একদম পিঠা পনা বনাই থৈছে এয়া মিঠাই চাহৰ পূৰা আয়োজন কৰিছে এয়া বাইদেউ ঘৰৰ ভিনদেউ ইমানেই মানে হস্তবিদ্যাত পাকৈত তেওঁ গোটেই কাঠৰ কামবিলাক এইবিলাক চব চেল্ফ নিজে বনাইছে নিজে কাঠ আনি নিজে ঘৰত মেচিন লগাই এইবিলাক চব নিজে বনাই থাকে যিমানবিলাক চেল্ফ আছে বিচনালৈকে দৰ্জালৈকে ঘৰটো মানে চব নিজে কৰিছে এয়া জুৰিবাইদেউৰ ঘৰটো মানে একদম আনকমন বনাইছে একেবাৰে মানে আমি যেনেকৈ শ্বৰ্টখন দিওঁ তেওঁলোকৰ শ্বৰ্টখন দিয়া নাই তেওঁলোকৰ কাঠৰ দি বনাইছে এয়া এটা উডেন প্লেটফৰ্ম দি থৈছে এয়া 2 মহল কৰি থৈছে কাঠৰ বনাই ইয়াতে দুজনী কণমানিয়ে খেলি আছে এগৰাকী আমাৰ নমস্যা হাই কৈ দিয়া এগৰাকী আমাৰ কুঁহি তোমালোকে খেলি আছা আজি স্কুল বন্ধ পাইছা যে খুব খেলিছা ন নিজৰ আইডিয়াত বনাইছে 2 মহল বনাইছে কিন্তু শ্বৰ্টখন দিয়া নাই এখন পূৰা কাঠৰ দিছে এখন ভাল কাঠৰ দিছে চেগুন শাল এনেকুৱা কাঠৰ দি পিনে বনাইছে এখন তাৰপিছত এইবিলাক দৰ্জা তেওঁ নিজে বনাইছে এইবিলাক দৰ্জা মানে ঘৰটোত যিমানবিলাক কাঠৰ মানে চৌকাঠ আছে তাৰপিছত কাঠৰ যিমানবিলাক বস্তু আছে তেওঁ এইবিলাক চব নিজে বনাইছে এতিয়া আমাৰ ৰাইজে চাহ খাইছে বুনিয়া ভুজিয়া পিঠা এজনী আমাৰ খুৰী
এই দুগৰাকী বাইদেউ আমি চাহ খাই উঠিলোঁ এতিয়া অলপ দেৰি বহিম আৰু তাৰপিছত যামগৈ আৰু বাইদেউহঁত চাহ খাই আছে যাওঁগে দেই আমি বিহু খালোঁ এতিয়া যাবলৈ ওলাইছোঁ গৈ থাকোঁ বাই বাই বিহু খালোগে লেট বিহু একেবাৰে খাই বৈ এতিয়া আহি আছোঁ জেঠৰ 1 তাৰিখৰ বিহু বহাগ মাহত আমাৰ ঘৰত বিয়া ওলালে 2খনকৈ তাৰপিছত আহিলে গুণোৎসৱ যাবলৈ সময় নাপালোঁ আমি ওচৰ কেইগৰাকী মিলি গোটেইখিনি মাৰি দিলোঁ আজি বিহু শেষ কৰি দিলোঁ বহাগো গ'ল জেঠৰ মাহ সোমালে এয়া আমি আহিলোঁ আৰু মৰমক বান্ধি ৰাখো কেনেকৈ